হেল্ল' গাইজ, আজি আমাৰ ঘৰত খানা এটা আছে। মানে আমাৰ ঘৰৰ গোটেই ৰিলেটিভবিলাকে মিলি সৰু মৰুকৈ এটা খানা খাম বুলি ভাবিছোঁ। প্ৰথমতে আহিলে মোৰ বাইদেউজনী। বাইদেৱে আহিয়ে চিধা দেখিলে যে বাৰীত জলকীয়াবোৰ পকি থকা। তাড়াতাড়ি কিটচেনৰ পৰা পাচিটো আনি জলকীয়াবোৰ কাঢ়িবলৈ আৰম্ভ কৰি দিলে। মই আৰু মৰমতে কাঢ়া নাছিলোঁ, দেখিবলৈ বৰ ধুনীয়া দেখিছিলে। আৰু ডেইলি খোৱা হিচাপত জলকীয়া ময়ে বেছি খাওঁ, সেইবাবে ডেইলি এটা এটাকৈ কাঢ়ি খাওঁ আৰু গোটেই ছিঙিবলৈ ভাল নালাগে। আৰু বাইদেৱে আহিয়ে চিধা আৰু কাঢ়া আৰম্ভ কৰি দিলে। উপায় নাই, যি নহওক পকি সৰি যোৱাতকৈ আৰু বাইদেৱে ক'লে কাঢ়ি দিওঁ দিয়া, কিবা চাটনিত ইউজ কৰিব বোলে। সেইবাবে গোটেই জলকীয়াবোৰ কাঢ়িবলৈ আৰম্ভ কৰিলে। অলপ বেয়াও লাগিছে, কাৰণ ইমান দিনৰ পৰা জলকীয়াবোৰ পকি এনেকৈ ধুনীয়াকৈ লাগি আছিলে। মই আকৌ মৰমতে পাৰা নাছিলোঁ, ডেইলি হিচাপত ডেইলি এটা এটাকৈ কাঢ়ি খাওঁ। এইখিনি হ'ল গছৰ মেডিচিন নিদিয়া লোকেল জলকীয়া, পকা পকা ৰঙা ৰঙা গছৰ লোকেল জলকীয়া। দেখি বৰ ভাল লাগিছে দেই। এতিয়া কিটচেনত গৈ চাওঁগৈ আজি খানাটোৰ বাবে কিনো বস্তু বনাবলৈ আৰম্ভ কৰি দিলে। ইয়াতে কিবা কিবি বস্তু ঢাকি থৈ দিছে। হয়তো সৰু সৰুকৈ পিঁয়াজ কাটি থৈছে, আদা নহৰু জলকীয়াৰ পেষ্ট। এইটো হ'ল জাহা কোমোৰাৰ টুকুৰা, আৰু এইপিনে আছে পুদিনা চাটনি, মানে পুদিনা পাত। বাইদেৱে এইপিনে খৰিৰ জুইত মাছ ফ্ৰাই কৰিছে। যিহেতু গেছত ফ্ৰাই কৰিলে বহুত টাইম লাগে, সেইবাবে ইমানখিনি মাছ খৰিৰ জুইতে বাইদেৱে ক'লে ফ্ৰাই কৰি দিওঁ বুলি। আজি মাছটো একচুৱেলি বিলাহীৰ লগত বনাব। আজি আইটেম বেছি নাই, সৰু খানা হিচাপে কম আইটেম থাকিব। ইফালে আকৌ মায়ে খৰিৰ যোগান ধৰি আছে, যিহেতু খৰি দৰকাৰ হ'ব। এই গৰমত খৰিৰ জুইত বস্তু বনোৱাটো ইমান সহজ নহয় দেই। এতিয়া আমি ভাজি আছোঁ মুৰ্গী মাংস, আৰু এই মুৰ্গী মাংসতে কাটি থোৱা জাহা কোমোৰাখিনি দিম। আজি জাহা কোমোৰাৰ লগত মুৰ্গী মাংস খাম। অৱশ্যে জাহা কোমোৰাৰ লগত হাঁহৰ মাংস বেছি ভাল হয়। তথাপিও যিহেতু হাঁহৰ মাংস খাব নোৱাৰি, দাম বহুত, সেইবাবে মুৰ্গী মাংসৰ লগতে বনাম বুলি ভাবিলোঁ আৰু জাহা কোমোৰাখিনি। তাতে আকৌ খৰিৰ জুইত বনোৱা হৈছে। খৰিৰ জুইত বনালে যিটো সোৱাদ হয়, সেইটো গেছৰ জুইত বনালে সেই সোৱাদটো পোৱা নাযায়। হয়, খৰিৰ জুইত বনালে কষ্টটো অলপ বেছি হয়, তথাপিও খাবলৈ যেতিয়া সোৱাদ হয় নহয়, তেতিয়া সেই কষ্টখিনিও পাহৰি যোৱা যায়। অলপ ব্ৰেক ল'লোঁ, বহি বহি অলপ ডিষ্ট্ৰিক্টগাল খালোঁ, মানে হ'ল জেলেবি। বহুত দিনৰ পিছত খালোঁ জিলেবি। আমি জিলাপি বুলিয়ে কওঁ দেই, জিলেবি চেলেবি ইমান কৈ নাথাকোঁ। এইপিনে গেছৰ জুইত বনাই আছে বিলাহীৰ সৈতে মাছ, আৰু ইফালে দালি, মচুৰ দাইল। আৰু এইপিনে চাওঁ বাহিৰত বাৰু এতিয়া সিজা হৈছে নাই, ৰান্ধনি হৈছেনে নাই? সেইটো বনাইছোঁ মাংস আৰু জহা কোমোৰা। জহা কোমোৰা আৰু মুৰ্গী মাংস হৈ গৈছে, আৰু ভিতৰত কি বনোৱা ৰেডি হৈ গৈছে। এইটো হ'ল মাছ। আৰু কি বনাইছে, এইটো হ'ল চাটনি। আৰু কিবা বনাই আছে। পেপাৰৰ লগত
মাংস ভোক লাগিছে যথেষ্ট, সেইবাবে তাড়াতাড়ি আহি গ'লোঁ খাবলৈ। আলহীবিলাকৰ বাৰু খোৱা হৈ গ'ল, মাহঁতে খাই আছে এতিয়া। আহিয়ে চিধা পুদিনা চাটনি অলপ ল'লোঁ, জাহাকুৰা মাংসখিনি অলপ ল'লোঁ, তাৰপিছত মাছৰ জোল অলপ ল'লোঁ। মচুৰ দাইল আছিলে, মই মচুৰ দাইল লোৱা নাই, যিহেতু মই মচুৰ দাইল খাবলৈ ইমান ভাল নাপাওঁ। ভোকত একেবাৰে থাকিব পৰা নাই, এতিয়া দেৰি নকৰি ময়ো খাবলৈ আৰম্ভ কৰি দিওঁ। চ' আপোনালোকক ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আপোনালোকক, তেন্তে এতিয়া দেৰি নকৰি মই খোৱা আৰম্ভ কৰি দিলোঁ।